সময় যিমানেই গৈছে যুদ্ধ সিমানেই তীব্ৰতৰ হৈছে আকাশ মাৰ্গৰ পিছত এতিয়া যুদ্ধ চলিছে স্থলপথেৰে কিয়নো গাজা ষ্ট্ৰিপত এতিয়া ইজৰাইলী সেনা গাজাৰ ভিতৰত প্ৰৱেশ কৰিছে ইজৰাইলী সৈনিক লগত গৈছে টেংক আৰু এইদৰে ইজৰাইলৰ সৈনিক আৰু টেংক আগুৱাই গৈছে গাজা ষ্ট্ৰিপত উত্তৰ গাজাত বিশেষকৈ চলিছে আক্ৰমণ আৰু উত্তৰ গাজাৰ 3 কিলোমিটাৰ পৰ্যন্ত দখল কৰিলে ইজৰাইলী স্থলসেনাই ইয়াৰ মাজতে ইজৰাইলী সৈনিক আৰু হামাছৰ মাজত লাগিছে তয়াময়া ৰণ হামাছৰ এটাৰ পিছত আনটাকৈ ঘাটিত ইজৰাইলী স্থলসেনাই আক্ৰমণ কৰিছে আৰু সমান্তৰালভাৱে বায়ুসেনাই অব্যাহত ৰাখিছে এয়াৰ ষ্ট্ৰাইক স্থলসেনাক সহায় কৰিছে বায়ুসেনাই বিচাৰি বিচাৰি হামাছৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক ইজৰাইলী বায়ুসেনাৰ বিগত 24 ঘণ্টাত 600তকৈ অধিক এয়াৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলৰ বায়ুসেনাই আৰু কঁপি উঠিছে গাজা ষ্ট্ৰিপ যুদ্ধ যে কেৱল গাজা ষ্ট্ৰিপতে চলিছে এনেকুৱা নহয় এই যুদ্ধ এতিয়া চলিছে লেবানন আৰু ইজৰাইলৰ মাজতো কিয়নো হামাছৰ পিছত হিজবুল্লাৰ তৰফৰ পৰাও ইজৰাইলৰ ওপৰত আক্ৰমণ কৰা হৈছিল আৰু তাৰেই প্ৰত্যুত্তৰ দিছে ইজৰাইলী সেনাই এয়া হৈছে হিজবুল্লাৰ ঘাটি হিজবুল্লাৰ ঘাটিত এয়া ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক টেংকৰ জৰিয়তেও হিজবুল্লাৰ ঘাটিত ইজৰাইলে আক্ৰমণ কৰিছে তিনিটা পক্ষত যুদ্ধ চলিছে আৰু তৃতীয়টো পক্ষ হৈছে সিৰিয়া সিৰিয়াৰ তৰফৰ পৰা ইজৰাইললৈ কেইবাটাও আক্ৰমণ কৰা হৈছিল যাৰ প্ৰত্যুত্তৰ ইজৰাইলে সিৰিয়ান সেনাৰ ঘাটিত এয়াৰ ষ্ট্ৰাইকেৰে দিছে এইদৰে ইজৰাইলে স্থলপথেৰে আৰু আকাশ মাৰ্গেৰে আক্ৰমণ কৰিছে উত্তৰ গাজাত সৃষ্টি হৈছে ভয়াৱহ পৰিৱেশৰ কিয়নো ইজৰাইলী সৈন্যই বন্ধ কৰি দিছে কেইবাটাও পথ আৰু এইদৰে গাজা ষ্ট্ৰিপত ধ্বংসলীলা অব্যাহত আছে 8,000তকৈ অধিক লোকৰ বৰ্তমানলৈকে মৃত্যু হৈছে ইজৰাইলৰ আক্ৰমণত অৱশ্যে ইজৰাইলক প্ৰত্যুত্তৰ দি আছে হামাছেও হামাছৰ তৰফৰ পৰা প্ৰতিদিনেই ৰকেট নিক্ষেপ কৰা হৈছে ইজৰাইলৰ বিভিন্ন প্ৰান্তলৈ এয়া হৈছে চেট্ৰট আৰু এস্কেলেন চহৰৰ ওপৰত হামাছৰ ৰকেট ষ্ট্ৰাইক যদিহে ইজৰাইলৰ লগত আইৰণ ডোম নাথাকিলেহেঁতেন হয়তো একেবাৰে শেষ হৈ গ'লহেঁতেন ইজৰাইল কিয়নো শ শ ৰকেট মিনিটৰ পিছত মিনিটে নিক্ষেপ কৰি আছে হামাছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু ইজৰাইলী সৈন্যই কৈছে হামাছ শেষ নোহোৱালৈকে এই যুদ্ধ চলি থাকিব হামাছক একেবাৰে শেষ কৰিহে ইজৰাইলে যুদ্ধৰ অন্ত পেলাব এই যুদ্ধ যে আৰু ভয়ানক হ'ব সেয়া সুনিশ্চিত আৰু বহু নিৰীহ লোকৰ যে এই যুদ্ধত মৃত্যু হ'ব